যে আমি অসমীয়া জাতি হৈ যাব সরকার, হৈ যাব সরকার, হৈ যাব সরকার। ধন্যবাদ। অর্থটো যে আমি অসমীয়া জাতি, আমি কেতিয়াও শেষ হৈ আমাৰ বহু প্ৰত্যাহ্বান আছে, আমাৰ প্ৰতি ভাবুকি আছে। ইয়াক প্ৰতিহত কৰিবলৈ আমি সংগঠিত ৰূপত কৃষি বিপ্লৱ, অৰ্থনৈতিক বিপ্লৱ, উৎপাদনমুখী যাত্ৰা আমি কৰিব লাগিব, এটা যুঁজ দিব লাগিব। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালা কবিতাৰ এটা কলিৰে মই আহ্বান জনাব বিচাৰিছোঁ যে আমি সকলো বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আমি ঐক্যবদ্ধ হৈ আমাৰ জাতিটোক বচাবলৈ, মাতৃভূমিক বচাবলৈ, দেশখন সুৰক্ষিত কৰিবলৈ আমি কাম কৰিব লাগিব। যুদ্ধ মাথোনো যুদ্ধ, হাৰিও যুদ্ধ, জিনিও যুদ্ধ, যুদ্ধ মাথোনো যুদ্ধ, যুদ্ধ নহ'লে নহ'ব যুদ্ধ। আজি যে অসমীয়া অৱৰুদ্ধ, চাৰিও কাষেদি বেৰি অসম মাহিলে ঘেৰি, আৰু যে নহ'লে দেৰি, বজা বজা অসমীয়া, বজাৰ অনুভেৰি, শত্ৰু জনগণ নিবাৰ, হৈ যাব সরকার, হৈ যাব সরকার, হৈ যাব সরকার।